জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিতুল খনিকৰে লিখা এটি কবিতা। কবিতাটি পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়ানজ্যোতি শৰ্মা। জোন তুমি জোনৰ দৰে নিষ্কলখ, নোৱাৰো দিব তোমাৰ আভাস। তুমি উদাত্ত কণ্ঠৰ অধিকাৰী, খাকী পোছাক পিন্ধি উদ্যত মৰণাস্ত্ৰ হাতত লৈ তুমি অসম অপৰাধমুক্ত কৰা দেখিছিলা সপোন। আজি তোমাৰ সপোন আধৰুৱা হৈয়ে ৰ'ল। তুমি সমস্ত ভালপোৱা অসমীয়াৰ কলিজাত ঢালি অসমীয়াৰ চৰণত জ্বলাইছিলা চাকি। নকল সোণৰ বেপাৰী, ড্ৰাগছ মাফিয়া আৰু প্ৰতিজন অপৰাধী তোমাৰ ভয়ত হৈছিল ত্ৰস্তমান। তুমি লেডি সিংহম হিচাপে সৰ্বজন বিদিত, কিন্তু অকস্মাত অহা সেই অমানিশা কাল ৰাতি এজাক কীটাণুৱে পি খালে তোমাৰ কোমল কলিজা। বিষাক্ত কীটাণুজাকৰ আঘাতত তুমি গুচি গলা কোনো দিনে ঘূৰি নহাৰ বাটেৰে অচিন দেশলৈ। আজি তোমাৰ শোকত ম্ৰিয়মান তোমাৰ জন্মদাত্ৰী, উদ্দাল জনতা তোমাৰ ন্যায় বিচাৰি। জোন, তোমাৰ পোহৰৰ গান গোৱা আছিল হেনো বহুত সপোন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগত। আজি তুমি নাই, আন্ধাৰে আৱৰিল। নকল সোণ, ড্ৰাগছ মাফিয়া আৰু প্ৰতিজন অপৰাধীৰ ৰাজত্ব হ'ল। জোন, আজি তুমি আমাৰ মাজত নাই যদিও আমাৰ হৃদয়ৰ মাজত সদায় উজ্জীৱিত হৈ থাকিবা। তোমালৈ যেতিয়াই মনত পৰিব সেই নিস্তব্ধ ৰাতি জোনটোলে চাই তোমাৰ লগত কথা পাতিম। ধন্যবাদ।